হেল্ল' এভৰিৱান, অঞ্জু চেতিয়াৰ অন্য এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে বিশ্বকৰ্মা পূজা, আৰু বিশ্বকৰ্মা পূজাৰ উপলক্ষে আমাৰ ঘৰখনত কিছুমান নিয়ম কৰা হয় প্ৰত্যেক বছৰে। আৰু আজি ভাবিছোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰি দিওঁ কি আমাৰ ঘৰত কি কি কৰা হয় আৰু মই কি কি কৰোঁ বিশ্বকৰ্মা পূজাৰ দিনাখন। আৰু চাই থাকিব মোৰ ভিডিঅ'টো। আৰু ইফালে ভকত আহি পালেহি। ভাইটিয়ে পূজা ভাগ কৰিবৰ কাৰণে প্ৰয়োজনীয় বস্তুবোৰ যোগাৰ ধৰি আছে। আৰু এই পূজা ভাগ আমাৰ ঘৰলৈ সদায় প্ৰত্যেক বছৰে তাৱৈদেৱে কৰে। আৰু পূজা ভাগ আৰম্ভ কৰিবৰ কাৰণে মা আৰু ভাইটিয়ে সেৱা কৰিছে। আৰু এতিয়া মই খিচিৰিখিনি বনাব লৈছোঁ। আজি বিশ্বকৰ্মা পূজাৰ ঘৰত প্ৰত্যেকবাৰে মানে মই খিচিৰি বনাওঁ, আৰু আজিও যিহেতু বনাইছোঁ আপোনালোকৰ আগত ভাবিছোঁ শ্বেয়াৰ কৰি দিওঁ। এইফালে খিচিৰিখিনি বনাবৰ কাৰণে মই কুকাৰটো পাতি ল'লোঁ, আৰু কুকাৰটোতে অলপ তেল ঢালি ল'লোঁ। তেল মই অকণমান দি ল'লোঁ। তেলখিনি দিয়াৰ পিছত মই দিছোঁ পাঁচফোৰণ প্ৰথমতে দি ল'লোঁ। তাৰপিছত দিছোঁ 2টা শুকান জলকীয়া আৰু 2 তেজপাত লগতে দি দিছোঁ। আৰু দিছোঁ পিঁয়াজ মই 3টামান কাটি লৈছিলোঁ। আৰু এইটো মই কুকাৰটোতে পাতিছোঁ। কুকাৰ কেইবাবাৰো পাতিব লাগিব, কাৰণ কেলৈ মানে গেছটো আমাৰ অকণমান কমকৈ জ্বলিছে। গেছটো একেবাৰে কমকৈ আহে, মানে জুইটো ডাঙৰ বাচনত দিব নোৱাৰোঁ, সেইকাৰণে মই কুকাৰতে পাতিছোঁ। আৰু এফালে দিছোঁ হালধি মই 1.5 চামুচমান দি দিছোঁ। আৰু ইয়াতে দিছোঁ মই জিৰা ধনিয়া একেলগতে মিক্স কৰি থোৱা আছিলে, মই তাৰে 1.5 চামুচমান দি দিলোঁ। আৰু এইখিনি ভালদৰে মই মিহলাই লৈছোঁ। আৰু এতিয়া দি দিছোঁ মই কাটি থোৱা পাচলিবোৰ। আৰু ইয়াত পাচলিৰ ভিতৰত মই ব্যৱহাৰ কৰিছোঁ ৰঙালাও ব্যৱহাৰ কৰিছোঁ, তাৰপিছত মূলা ব্যৱহাৰ কৰিছোঁ, আৰু কচু কেইডোখৰমান দি দিছোঁ। আৰু লগতে মূলাৰ পাত অলপো দি দিছিলোঁ। তাৰপাছত ৰঙালাওৰ ফুল কেইপামানো আছিলে, সেই কেইপাহো দি দিলোঁ। আৰু এইখিনি মই ভালদৰে মিহলাই লৈছোঁ। আৰু এই পাচলিখিনিৰ লগতে মই কাটি লোৱা বিলাহী 2টা কাটি লৈছিলোঁ, আৰু সেইকেইটাও দি দিছোঁ। আৰু ইয়াতে মই দিছোঁ 1 চামুচমান গৰম মছলাৰ গুড়ি, আৰু 1 চামুচকৈ অকণমান বেছিকৈ দি দিছোঁ, কাৰণ কেলৈ মোৰ চামুচখন একেবাৰে সৰু। আৰু মই ইয়াতে থেতেলিয়াই লোৱা নহৰু আদা এইখিনি আছিলে, মই তেলতে দিব লাগিছিল। সেইখিনি মই মানে জল্দি কৰি থাকোঁতে পাহৰিয়ে থাকিলোঁ, দিলোঁ বুলি ভাবিলোঁ, আৰু পিছতে দেখিছোঁ মই নাই দিয়া, সেইকাৰণে এতিয়াই দি দিছোঁ। আৰু একো নহ'ব, কাৰণ কেলৈ মই চিটি মাৰি দিম, সেইকাৰণে আদা নহৰু কেঁচা গোন্ধটো তেলত নিদিলেও এইখিনি নাথাকিব। আৰু লগতে নিমখ অকণমানো দি লৈছোঁ, মই সোৱাদ অনুসৰি নিমখ দি দিছোঁ। আৰু এই চব্জিখিনিৰ লগত মছলাখিনি মিলাই লৈ মই চাউল আৰু দাইলখিনি দি দিছোঁ। আৰু ইয়াতে মই চাউলত থাকি দাইলৰ পৰিমাণটো বেছিকৈ দিছোঁ। আৰু দাইল মই মগুৰ, মচুৰ আৰু ৰহৰ দাইল 3টা দাইলে ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনি মই অকণমান সময় ভাজি লওঁ, আৰু ইয়াত লাগি থকা পানীখিনি শুকাই নোযোৱালৈকে মই এইখিনি ভাজি থাকিম। আৰু এতিয়া মোৰ এইখিনি ভজা হৈ গৈছে, আৰু এতিয়া মই পানী ঢালি দিছোঁ। পানী মই অলপ বেছিকৈ ঢালিছোঁ, যিহেতু ইয়াত দাইল আৰু চব্জিবোৰ আছে। আৰু এতিয়া মই কুকাৰৰ ঢাকনখন মাৰি দিছোঁ, আৰু ইয়াতে মই 5টা চিটি মৰুৱাই ল'ম। তাৰপিছত মোৰ খিচিৰিখিনি ৰেডি হৈ যাব। আৰু 5টা চিটি মৰাৰ পিছত মোৰ এই খিচিৰিখিনি ৰেডি হৈ গ'ল। দেখিছে নহয়, এনেকৈ খিচিৰি খাবলৈ বহুত ভাল হয়। আৰু এফালে মই বনাই লৈছোঁ বিলাহীৰ টপ। খিচিৰিৰ লগত খাবলৈ ভাল লাগে, আৰু বিলাহীৰ টপ অকণমান মিঠা জাতীয় হ'লে অকণমান ভাল লাগে খাবলৈ। আৰু এতিয়া মই এইখিনি খিচিৰিখিনি বনাই মেলি ৰেডি কৰি ল'লোঁ। আৰু এতিয়া ভাবিছোঁ ময়ো যাওঁ, পূজা অলপ কৰা হ'ল, ভাইটিয়ে ফুট লগাই দিলে। তাৰপিছত এতিয়া মই আশীৰ্বাদ এটা লওঁগৈ। ভাইটিহঁতে মানে সেৱা চেৱা কৰিলে, আৰু মই কৰা হোৱা নাছিলে, মই মানে পাকঘৰতে ব্যস্ত হৈ থাকিছিলোঁ যে। আৰু ভকতে এতিয়া খাই যাব, ভকতৰ কাৰণে অকণমান মই বনাই দিছোঁ।
আৰু এতিয়া যাওঁ ময়ো সেয়া এটা কৰি আহোঁগৈ। আৰু এইফালে মই পটককৈ মেখেলা চাদৰ এযোৰ পিন্ধি ল'লোঁ, ভকতৰ ওচৰত সেৱা কৰিব লাগিব যিহেতু। আৰু ভকত গ'ল, এইবোৰ এতিয়া মই ঠিক কৰি ল'ব লাগিব গোটেই। আৰু এফালে মই কুকাৰতে আৰু এখিনি পাতি নালি থৈ গৈছোঁ। ঘৰত পূজা চূজা কৰি আজৰি কৰি এতিয়া মই যাবলৈ ওলাইছোঁ আমাৰ পাৰ্লাৰখনলৈ। আৰু পাৰ্লাৰত দীপা বা আৰু সুস্মিতাই পাৰ্লাৰত পাৰ্লাৰখনত গোটেইখন চফা তফা কৰি কালি অলপ কৰা হ'ল বাৰু। আৰু আজি তাহাঁতি কৰি মেলি পূজা কৰি আছে, মই যাবই পৰা নাই এতিয়ালৈকে। আৰু চাওঁ এতিয়া তাহাঁতৰ কাৰণে এফালে মই লৈ লৈছোঁ প্ৰসাদ কিবাকিবি লৈ লৈছোঁ, আৰু তাৰপিছত খিচিৰি বনাইছিলোঁ সেইখিনি লৈছোঁ, আৰু প্ৰসাদ লৈ লৈছোঁ। আৰু বলক দোকানত লগ পাই আছোঁ। আৰু এতিয়া যাওঁ মই লৰালৰিকৈ, ছোৱালীকেইজনী গোটেইখন কৰি আছে আৰু মই যাবই পৰা নাই। এইখন মোৰ বিশ্বকৰ্মাখন মালা চালা পিন্ধি আছে একদম। আৰু এফালে মাহী ল'ৰাটো যায় বোলে মোৰ লগত, অলপ দেৰি ৰখি দিছোঁ আৰু তালৈ পেণ্টটো চেঞ্জ কৰি আহিছে। আৰু এইফালে ভাইটি আৰু মই এতিয়া দোকানলৈ যাবলৈ ওলাইছোঁ। আহি ধুনীয়া দেখিছে ইমান ধুনীয়া দেখিছে আকৌ ছোৱালীজনী। পূজা কৰিলা? বাহ বাহ, আমাৰ মানুহৰ পৰা চব আজি ধুনীয়া হৈ আছে দেই। কৰা হ'ল ন? অঁ ইয়াত কৰিলা? অঁ হেৰি অঁ ইয়াতে আৰু আমাৰ পূজাবোৰ কৰা হ'ল আজি। কোনে কৰিলা পূজা? কোনে? হেৰি সুস্মিতা। বাহ এইফালে পূজাৰী। আজি ছোৱালীবোৰ ধুনীয়া ধুনীয়া হৈ আহিছে দেই। মই ঘৰত ৰাতিপুৱাৰ পৰা জানানে একদম পূৰা খিচিৰি বনাই চাৰি কুকাৰমান বনালো। মানে যোনটোত আহি আছে যে ভকত মাতা হৈছিলে, তাৰপিছত সেই তেনেকৈ কৰি মেলি আকৌ এতিয়া লাষ্ট বনাই থৈ আহিছোঁ আৰু মাক থৈ আহিছোঁ। আৰু কোন কোন আহে এতিয়া? আৰু এয়া আৰু আমি তিনিজনী এতিয়া পৰা প্ৰসাদ খোৱাত ব্যস্ত হৈ আছোঁ। খাই আছোঁ হেৰি ৰাতিপুৱা পৰা মই খোৱা নাই, মোৰ সময় নাই মানে জানা নাই। সুস্মিতা ধুনীয়া লাগিছে সঁচাকৈ, তাই হেৰিটো ভাল লাগিছে। তাই শাৰী নে এখন কি হয়? মেখেলা চাদৰ নহয়, অঁ শাৰী হয় ন, কিন্তু মেখেলা চাদৰ নিচিনা একদম পূৰা হেৰি বোৱা আকৌ। অঁ ভাল লাগিছে। আৰু এইফালে আমি দোকান চোকান বন্ধ কৰি এতিয়া যাবলৈ ওলাইছোঁ। আৰু এইফালে দীপা বাহঁতৰ ঘৰলৈ যাওঁ এতিয়া, অকণমান তাত গৈ ঘৰলৈ যাম আৰু।